যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু 2018 বৰ্ষত আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা আপোনাৰ ঘৰত যাই যদি জিঅ' টেকিং কৰি থোৱা আছে কিন্তু এই পৰ্যন্ত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা মুঠ 1,48,000 টকা লাভ কৰিবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে কিয়নো ফাইনেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা 2025 বৰ্ষৰ এটা নতুন ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টত আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিব আপোনাৰ নাম আছে নে নাই আৰু আপুনি যিটো গাঁৱত বসবাস কৰে সেইটো গাঁৱত 2025 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা কিমানজন মানুহে চৰকাৰী এটা ঘৰ লাভ কৰিবলৈ সক্ষম হলে অল ডিটেইলছ আপোনালোকে চাব পাৰিব এই লিষ্টত আপোনাৰ নাম আছে নে নাই এই বস্তুটো যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে এইটো যেটো পেজ ইয়াতে আপোনালোকে চাবলৈ পাৰিছে এই পেজটোত প্ৰথমে আপোনালোকৰ আহিব লাগিব ইয়াতে অহাৰ লগে লগে এইটো যেটো ওপৰত আপোনালোকে 3 লাইন চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে প্ৰথমে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো সেকেন্ড নম্বৰ অপচন যেটো চাবলৈ পাৰিছে য'ত লিখা আছে আৱাজ সফট এই আৱাজ সফটত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো ৰিপৰ্ট বুলি লিখা আছে এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে এনেকুৱা সিস্টেম পেজ এটা আপোনালোকৰ সন্মুখত ওপেন হৈ যাব এই পেজটো ওপেন হৈ যোৱাৰ লগে লগে আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে এইটো যেটো জি নম্বৰ অপচন যেটো আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে কনভাৰ্জেন্স ৰিপৰ্টছ ইয়াৰে যেটো 1 নম্বৰ অপচন আছে য'ত লিখা আছে স্ট্যাটাস অফ আধাৰ কাৰ্ড/জব কাৰ্ড বা SBM এইটো যেটো অপচন চাবলৈ পাৰিছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত আপোনালোকে ক্লিক কৰি কোনটো বছৰৰ ভেৰিফাইড লিষ্ট আপোনালোকে চাব বিচাৰিছে অবিয়াসলি 2025 বৰ্ষৰ যেটো নতুন ভেৰিফাইড লিষ্ট এটা মুকলি হৈছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ এই সিলেক্টত ক্লিক কৰি 1 নম্বৰ যেটো অপচন চাবলৈ পাৰিছে য'ত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে আকৌ আপোনালোকে অল ষ্টেটছত ক্লিক কৰি আপুনি যেটো ৰাজ্যত বসবাস কৰে তাতে ক্লিক কৰিব তাৰ পিছত আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো ডিস্ট্ৰিক্টৰ অধীনত বসবাস কৰে সেইটো ডিস্ট্ৰিক্টৰ নাম য'ত লিখা থাকিব তাতে ক্লিক কৰিব আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰি এইবাৰ আপুনি নিজৰ ব্লকৰ নাম য'ত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰি আপুনি নিজে কোনটো গাঁও পঞ্চায়তৰ অধীনত বসবাস কৰে সেইটো গাঁও পঞ্চায়তৰ নাম য'ত লিখা থাকিব তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে ক্যাপচা নম্বৰটো মাৰিব নালাগে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে প্ৰথমে লিখা আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ কাৰ নামত চৰকাৰী এটা ঘৰ হল তাৰ নামটো অৰ্থাৎ বেনিফিচিয়াৰী নাম তাৰ পিছত হাউসটো কাৰ নামত এলৰেড হৈছে জয়নিং হাজবেন্ড এণ্ড ওয়াইফ দুজনৰ নামতে ঘৰটো স্যাংশন কৰি দিয়া হৈছে নে কেৱল হাজবেন্ডৰ নামত দিয়া হৈছে ওয়াইফৰ নামত দিয়া হৈছে ইয়াতে ডিটেইলছটো চাব পাৰিব তাৰ পিছত আপোনালোকে আধাৰ ষ্টেটাস চাব পাৰিব UID ষ্টেটাস ভেৰিফাইড আছে হাউস ষ্টেটাস আপোনালোকৰ চাবলৈ পাৰিছে হাউস স্যাংশন হৈছে বেংকৰ নাম ব্ৰাঞ্চৰ নাম একাউন্ট নাম্বাৰ স্যাংশন তাৰ পিছত স্যাংশন ডেট ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে স্যাংশন ডেট 24 তাৰিখ 2 মাহ 2025 বৰ্ষ অৰ্থাৎ কি একেবাৰে নতুন ভেৰিফাইড লিষ্ট হয় এটো এই লিষ্টত আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে আৰু এটা ঘৰ 24 তাৰিখ 2 মাহ 2025 বৰ্ষত এই ঘৰটো স্যাংশন হৈছে তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰি চাব এনেদৰে বেনিফিচিয়াৰী নামৰ ঠাইত আপোনাৰ নাম আছে নে নাই যদি আছে তেতিয়াহলে আপোনালোকে ফাইনালি পাবলৈ গৈ আছে এটা চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা অল ডিটেইলছ হিচাপে চাব বিচাৰে তেতিয়াহলে ওপৰ ফালে আহিব আহি এইটো যেটো আপোনালোকে চাবলৈ পাৰিছে ডাউনলোড PDF বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোড হোৱা ষ্টাৰ্ট হৈ যাব ডাউনলোড হৈ অটোমেটিকলি এনেদৰে ওপেন হৈ যাব ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে অল ডিটেইলছ হিচাপত এনেদৰে ওপেন হৈ যাব তলফালে আপোনালোকে লাহে লাহে স্ক্ৰল কৰি চাই লব যে আপোনাৰ নামটো আছে নেকি যদি আছে তেতিয়াহলে এইটো যেটো 1 নম্বৰ লিষ্ট আছে এই 1 নম্বৰ জনে আপুনি তেতিয়াহলে এইটো যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ বুলি যে লিখা আছে ইয়াতে আপোনালোকে এনেদৰে কপি কৰিব ইয়াতে কপি কৰি দি আপোনালোকে ব্যাক কৰি আহি যাব ব্যাক কৰি আহি আপোনালোকে ওপৰ ফালে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ লগে লগে এইটো যেটো 3 লাইন আপোনালোকে চাবলৈ পাৰিছে এই 3 লাইনত আপোনালোকে আকৌ এবাৰ
ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো 5 নম্বৰ অপচন আপোনালোকে চাবলৈ পাৰিছে যত লিখা আছে ষ্টেক হোল্ডাৰ্স বুলি যে লিখা আছে এই ষ্টেক হোল্ডাৰ্সত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো 1 নম্বৰ অপচন চাবলৈ পাৰিছে যত লিখা আছে PMAYG বেনিফিচিয়াৰী ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ বুলি লিখা আছে ইয়াতে আপোনালোকে যেটো নাম্বাৰ কপি কৰি লৈ আহিলে হেইটো নাম্বাৰ ইয়াতে আপোনালোকে পেস্ট কৰিব ইয়াতে পেস্ট কৰি দি এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে এন্টাৰ কৰি এই সাবমিট বুলি যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব প্ৰথমে লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ তাৰ পিছত আছে পাৰ্সোনাল ডিটেইলছ তলফালে স্ক্ৰল কৰিলে বেংক ডিটেইলছ আছে তাৰ পিছত আপোনালোকে আৰু তলফালে স্ক্ৰল কৰিলে অৰ্ডাৰ শীট ডিটেইলছ বুলি যে চাবলৈ পাৰিছে ইয়াতে আপোনালোকে অল ডিটেইলছ চাব পাৰিব এইজন মানুহে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা টোটেল এটা কিস্তি পাবলৈ সক্ষম হৈছে ফাইনান্সিয়েল ইয়াৰ 2024-25 বৰ্ষ আৰু এটা কিস্তি যে পাবলৈ সক্ষম হৈছে মুঠ টকা পাবলৈ সক্ষম হৈছে 32500 টকা অৰ্ডাৰ শীট নাম্বাৰটো ইয়াতে চাবলৈ পাৰিছে আৰু এইখিনি টকা এইজন মানুহে লাভ কৰিবলৈ সক্ষম হৈছে 5 তাৰিখ 3 মাহ 2025 অৰ্থাৎ কি আজি যেহেতু 10 তাৰিখ যোৱা 5 মাৰ্চ তাৰিখত এইজন মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা প্ৰথম কিস্তি মুঠ 32500 টকা পাবলৈ সক্ষম হৈছে ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে